নমস্কাৰ, মই বীৰেন্দ্ৰ ঠাকুৰ 135 নম্বৰ ককয়া নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই পুনৰ তোমালোকলৈ লৈ আহিছোঁ এটি সুন্দৰ ইংৰাজী পাঠ। তোমালোকৰ তৃতীয় শ্ৰেণীৰ ইংৰাজী কিতাপৰ অন্তৰ্গত পাঠ নম্বৰ 2। অতি সুন্দৰ গল্প এইটো হয়নে? এইটো অতি সুন্দৰ গল্প। বন্ধু কেনেদৰে হ'ব লাগে হয়নে বাৰু, সেইটো ওপৰত এই পাঠটোত আছে। দুজন বন্ধুৰ গল্প, সেইকাৰণে পাঠটোৰ নামো দিয়া আছে টু ফ্ৰেণ্ডছ এণ্ড এ বিয়েৰ। তাৰ মানে নামটোত আমি গম পাইছোঁ যে এইটো দুজন বন্ধুৰ কথা ধুনীয়াকৈ লিখা থাকিব হয়নে? আমি আহা গল্পটো পঢ়ো, তাৰপাছত ইয়াৰ অৰ্থ আমি বুজিবলৈ চেষ্টা কৰোঁ। চাবা, নামটোতে কৈছে টু ফ্ৰেণ্ডছ হয়নে বাৰু? টু মানে দুজন বন্ধু, টু ফ্ৰেণ্ডছ মানে দুজন বন্ধু, এণ্ড এ বিয়েৰ তাৰ মানে আৰু এটা ভালুক। দুজন বন্ধু আৰু ভালুকৰ কাহিনী। আহা এতিয়া মই পাঠটো পঢ়ি দিছোঁ, লগতে তোমালোকক বুজাই দিম। আশা কৰিছোঁ তোমালোকে মন দি এই পাঠটো পঢ়িবা আৰু ভিডিঅ'টো শেষলৈকৈ চাবা। ঠিক আছে, আৰম্ভ কৰিছোঁ। অনুপ এণ্ড টিপিন ৱেৰ ফ্ৰেণ্ডছ। অনুপ আৰু টিপিন দুয়ো বন্ধু আছিল। ওৱান মৰ্নিং দে হেড টু গ' টু এ ভিলেজ। এদিনাখনি ৰাতিপুৱা দে হেড টু গ' তেওঁলোকৰ যাবলগীয়া হৈছিল কলৈ? টু এ ভিলেজ। ভিলেজ মানে গাঁও। এদিন তেওঁলোকে এখন গাঁৱলৈ যাবলগীয়া হৈছিল। বাট দে হেড টু ক্ৰছ এ বিগ ফৰেষ্ট অন দিয়েৰ ৱে। দ্য ফৰেষ্ট ৱাজ ফুল অফ ৱাইল্ড এনিমেলছ। তেওঁলোকে যাওঁতে বাটতে এটা ফৰেষ্ট, ডাঙৰ ফৰেষ্ট, বিগ ফৰেষ্ট পাৰ হৈ যাবলগীয়া আছিল। বুজি পাইছেনে? আৰু ফৰেষ্টখন কেনেকুৱা আছিলে? ফুল অফ ৱাইল্ড এনিমেলছ, মানে বনৰীয়া জীৱ জন্তুৰে ভৰপূৰ আছিলে। এটা বাঘ আছিলে, সিংহ আছিলে, ভালুক আছিলে হয়নে? মানে এনেকুৱা ধৰণৰ কিছুমান বনৰীয়া জীৱ জন্তুৰে পুৰা আছিলে, ভৰপূৰ হৈ আছিলে হয়নে? I am afraid of wild animals. said অনুপ। অনুপে কৈছে যে ৱাইল্ড এনিমেলছ মানে বনৰীয়া জীৱ জন্তুবোৰলৈ তাৰ ভয় লাগে। Don't be afraid. If you are in danger, I will help you. I promise. আমি এইকণতে গম পাইছোঁ যে এজন বন্ধুৰ নাম অনুপ আছিল হয়নে বাৰু? আৰু তেওঁ বনৰীয়া জীৱ জন্তুলৈ ভয় কৰিছিলে মানে সেই কথাটোৱে নিজৰ বন্ধু টিপিনক কৈছে নে? টিপিনক কৈছে। বন্ধুৰ দুজনৰ নাম কি? অনুপ আৰু টিপিন। অনুপ অলপ ভয় কৰে হয়নে? বনৰীয়া জীৱ জন্তুলৈ ভয় কৰে, মই বাৰে বাৰে কৈছোঁ। আৰু টিপিন কিন্তু ভয় নকৰে হয়নে বাৰু? সেইকাৰণে টিপিনে কৈছে যে তুমি ভয় নকৰিবা। এফ্ৰেইড মানে ভয় কৰা। ইফ ইউ আৰ ইন ডেঞ্জাৰ, ডেঞ্জাৰ মানে বিপদত, যদি তুমি বিপদত পৰা, আই শ্বেল হেল্প ইউ, মই তোমাক সহায় কৰিম। আই প্ৰমিছ ইউ, আৰু প্ৰমিছো কৰিছে টিপিনে যে যদি বিপদত পৰে, তেওঁ যদি অনুপ বিপদত পৰে তে টিপিনে সহায় কৰিব। তাৰপাছত কি হ'ল চোৱা, অনুপ ৱাজ ভেৰি হেপ্পি টু হিয়াৰ হোৱাট টিপিন ছেইড। টিপিনে যিটো কথা ক'লে, যিখিনি ক'লে অনুপে শুনি বৰ ভাল পালে হয়নে? হোৱাট এ গুড ফ্ৰেণ্ড ইউ আৰ, হি ছেইড। কি যে ভাল বন্ধু তুমি, ইমান ভাল বন্ধু হয়নে বাৰু? বিপদত সহায় কৰিম বুলি কৈছে, কিমান ভাল বন্ধু হয়নে? দুয়ো বিৰাট ভাল বন্ধু নহয়নে বাৰু? তাৰপাছত কি হ'ল চাওঁ আহা। ছাডেনলি এ বিগ ব্লেক বিয়েৰ কাম আউট অফ দ্য ফৰেষ্ট। ছাডেনলি মানে হঠাৎ কি হ'ল? এটা কলা ভালুক কাম আউট মানে ওলাই আহিছিল। ক'ৰ পৰা? ফৰেষ্টৰ পৰা, হাবিৰ পৰা হঠাৎ এটা কোলা ভালুক ওলাই আহিলে। অনুপ এণ্ড টিপিন ৱাজ ফ্ৰাইটেণ্ড। আৰু অনুপ আৰু টিপিনে একদম ভয় খাই গৈছে, কি হ'ব কি নহ'ব হয়নে বাৰু? ভালুক দেখিতো ভয় লাগিব, তাতে বনৰীয়া ভালুক হয়নে বাৰু? টিপিন ফৰগট অল এবাউট হিজ প্ৰমিছ। আৰু টিপিনে লগে লগে যিবোৰ প্ৰমিছ কৰিছিলে চব পাহৰি গ'ল। ভালুকক দেখি চব প্ৰমিছ পাহৰি গ'ল। হি ৰান এণ্ড ক্লাইম্ব আপ এ টল ট্ৰি। সি দৌৰি গ'ল আৰু ক্লাইম্ব আপ মানে বগোৱা বাই উঠি গ'ল ওপৰলৈ। ক'লৈ? এজোপা ওখ গছত সি বগোৱা বাই বাই উঠি গুচি গ'ল হয়নে বাৰু? অনুপ ডিডন্ট ন' হাউ টু ক্লাইম্ব এ ট্ৰি। অনুপে কিন্তু নাজানিছিলে যে কেনেকৈ গছ কেনেকৈ বগাব লাগে, অনুপে নাজানে। বাট হি ৰিমেম্বাৰ্ড হোৱাট হিজ পেৰেণ্টছ হেড ছেইড টু হিম। এ বিয়েৰ নেভাৰ টাচেছ এ ডেড মেনছ বডি। So Anup lay down on the ground as if he were dead. The bear came to Anup and sniffed at him. তাৰপিছত কি হ'ল? অনুপেটো নাজানে যে কেনেকৈ গছ বগাব লাগে, কিন্তু
তাৰ মনত পৰিলে হি ৰিমেম্বাৰ্ড মানে তাৰ মনত পৰিছিল ৰিমেম্বাৰ মানে মনত পৰা হোৱাট হিজ পেৰেণ্ট হেড ছেইড টু হিম তাৰ মাক দেউতাকে কি কৈছিলে সেই কথাটো তাৰ মনত পৰিলে যে এ বিয়েৰ নেভাৰ টাচেছ এ ডেড মেনছ বডি এ বিয়ে ভালুকে কেতিয়াও কি কৰে টাচ নকৰে টাচ মানে স্পৰ্শ কৰা চোৱা হয়নে বাৰু টাচ নকৰে কাক টাচ নকৰে এ ডেড মেনছ বডি মৰা শ যদি মানুহ মৰি থাকে সেইবোৰ তেনেকুৱা মৰা শ ভালুকে কি কৰে টাচ নকৰে নুচুবে নহয়নে বাৰু চ' অনুপ লে ডাউন অন দ্য গ্ৰাউণ্ড আৰু সেইকাৰণে অনুপে কি কৰিলে মাটিতে বাগৰি শুই দিলে যেন সি মৰি আছে দ্য বিয়েৰ কেম আৰু ভালুকটো আহিছিল আহি পিনাই শুঙি পিছে পিনে সি নিজৰ উশাহ নিশাহ বন্ধ কৰি দিছে বৰ বুদ্ধি হওক ইও বুদ্ধি হওক মানে মাক দেউতাকে যিখিনি কথা কৈছিলে তাৰ মনত পৰি গ'ল আৰু সি সেইমতে মাটিত লাহেকে বাগৰ দি পিনে পৰি আছে যেন মৰা মানুহ আৰু ভালুকে ভাবিলে যে ই মৰি আছে বুজি পাইছে নে কাহিনীটো দ্য বিয়েৰ থট ডেট অনুপ ৱাজ ডেড ভালুকটোৱে ভাবিছিল যে থিংক মানে ভবা আৰু থট মানে ভাবিছিল বুজিছানে যে বিয়েৰটোৱে ভাবিলে যে অনুপ মৰি আছে অনুপ ডেড হৈ আছে চ' it slowly moved away and disappeared into the forest সেইকাৰণে সি লাহে শ্লো মানে লাহে কি হ'ল আঁতৰি গুচি গ'ল মুভ away মানে আঁতৰি যোৱা and disappeared মানে কি অদৃশ্য হৈ গ'ল নেদেখা হৈ গ'ল into the forest তাৰমানে সি ফৰেষ্টৰ ভিতৰলৈ হাবিৰ ভিতৰলৈ সোমাই গৈ নেদেখা হৈ থাকিলে টিপিন now climbed down the ট্ৰী টিপিন লাহে কি কৰিলে টিপিনে নাও এতিয়া কি কৈছে গছৰ পৰা নামি আহিছিল হি ৱান্টেড টু নো হোৱাট দ্য বিয়েৰ ডিড টু অনুপ হি ছেড হোৱাট ডিড দ্য বিয়েৰ ডু ডিড দ্য বিয়েৰ টেল ইউ চামথিং তাৰপৰা সি লাহে পিনে নামি আহি পিনে সুধিছে বা চিন্তা কৰিছে সুধিছে যে ভালুকটোৱে কি কৰিছে তোমাক কি কৈছিলে তোমাক এনেকে প্ৰশ্ন কৰিছে যে ভালুকটোৱে তোমাক কিবা কৈছিলে নেকি Anup replied, the bear told me never trust someone who doesn't help you. বৰ ধুনীয়া কথা এটা অনুপে কৈছে যে never trust someone who doesn't help you. যে যি তোমাক সহায় নকৰে তাক তুমি কেতিয়াও বিশ্বাস নকৰিবা হয়নে বাৰু আমাৰ মাজত বহুত বন্ধু থাকে তোমালোকৰ বন্ধু আছে না কিন্তু যি সকলে বন্ধু সহায় নকৰে তেনে বন্ধুক বিশ্বাসত লব নালাগে বুলি কৈছে হয়নে বাৰু আশা কৰিছো এই পাঠটো সুন্দৰকৈ তোমালোকে বুজি পাইছা হয়নে বাৰু নেক্সট ভিডিঅ'ত ইয়াৰ আমি এক্টিভিটিজ খিনি আলোচনা কৰিম আজিলৈ ইমানতে সামৰণি মাৰিছো